বিভিন্ন কাৰণৰ বাবে যিদৰে এটা ফলাফল আমি সকলোৱে বিচাৰিছিলোঁ, আমি সেই ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ। বাকী কথাবোৰ আমি অসম সন্মিলিত মৰ্চা যেতিয়া গোটেইবোৰ নেতাসকল আকৌ একগোট হ'ব, আমি নিশ্চয় সেই কথাবোৰ তাত আমি আলোচনা কৰিম। আমি প্ৰত্যেকজনৰ আদৰ্শ আমি সন্মান কৰোঁ, প্ৰত্যেকজনৰ আৱেগ আমি সন্মান কৰোঁ, আৰু নিশ্চয় এই মুহূৰ্তত আমি সকলোৱে দুখিত, আমি সকলোৱে পীড়িত। আমি নিশ্চয় মই ভাবোঁ যে এই সময়টো আমি পাৰ কৰিবলৈ সক্ষম হ'ম। মাজে মাজে এনেকুৱা সময় দলৰ ভিতৰত বা মৰ্চাৰ ভিতৰত আহে, কিন্তু মই আশাবাদী যে আমি সকলোৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি সকলোৱে একগোট হ'ম। যিসকল আমাৰ লগত সহায় সহযোগ কৰিছে বা আমাৰ মৰ্চাত অংশীদাৰ হিচাপে আছে, আমি সকলোকে শ্ৰদ্ধা কৰি আমি সকলোকে একত্ৰিত কৰিবলৈ সদায় আমাৰ চেষ্টা থাকিব। মই আশাবাদী যে মৰ্চা থাকিব, বিৰোধী শক্তি অক্ষুণ্ণ হৈ থাকিব। মই আশাবাদী যে পৰৱৰ্তী সময়ত আমি সকলোৱে নিজৰ মাজত বহি আমি গোটেইখিনি কথা আমি পাতিবলৈ আমি চেষ্টা কৰিম। ঐক্যবদ্ধ হ'লে বেছি সুখ পালোহেঁতেন। অসমৰ প্ৰতি শ্ৰদ্ধা সদায় থাকিব। এনেদৰে এতিয়া সংবাদমেল সম্বোধন কৰি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।